ইয়াৰ লগে লগে আমাৰ উপস্থিত আমাক জনাবলৈ অনুৰোধ জনাইছো। আজি এই প্ৰেছ দিৱসত উপস্থিত সকলো আমাৰ কাৰ্বি আংলং আৰু কাৰ্বি পহৰে তেখেতক সম্ভাষণ জনাবলৈ মই অনুৰোধ জনাইছো। ইয়াৰ লগে লগে আমাৰ ইয়াত উপস্থিত আছে আৰু এখন ইফুলাম কাৰ্বি মাফলাৰে সম্ভাষণ জনাবলৈ মই অনুৰোধ জনাইছো। আৰু এই জীৱনত জনাইছো আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। কাৰ্যবাহী সদস্য যি EM ছাৰ আছে আমাৰ ইয়াত প্ৰভাত চন্দ্ৰ তাৰো তেখেতৰ হাতৰ দ্বাৰা এই মানপত্ৰ মই বীৰেন সিং হিক গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সন্মুখলৈ আহক। এখনি কাৰ্বি পহৰে সম্ভাষণ জনাইছো আমাৰ ইয়াত শ্ৰীযুত প্ৰভাত চন্দ্ৰ তাৰদেৱ আৰু এটা মমেণ্টো আছে লগতে আৰু এখন মানপত্ৰ আমি দিয়াৰ ব্যৱস্থা কৰিছো। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবৰ সভাপতিৰ হাতৰ পৰা মানপত্ৰ গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ। এখনি কাৰ্বি পহু আদৰা হৈছে আৰু এটা মমেণ্টো আৰু লগতে এখনি মানপত্ৰ। অনুৰোধ জনাইছো। হাতৰ পৰা মই এখনি কাৰ্বি পহু আৰু মমেণ্টো আৰু এখন মানপত্ৰৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছো। আৰু সঁচাকৈ তেখেতৰ আদৰ্শই আমাক সঁচাকৈ অনুপ্ৰাণিত কৰিব পাৰিছে। তেখেতে খেলনি আৰু লগতে এখন মানপত্ৰ আৰু এটা মমেণ্টো প্ৰদানেৰে তেখেতক সম্ভাষণ অনুৰোধ জনাইছো। আৰু তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবক আগুৱাই নিয়াটো তেখেতৰ যথেষ্ট সহায় আছে। আমি তেখেতৰ সহায় সদায় চিৰকৃতজ্ঞ। এখনি কাৰ্বি পহৰে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। লগতে মমেণ্টো তেখেতক অলপ আগবাঢ়ি আহক। এখনি মমেণ্টো তেখেতক আগবঢ়োৱা হৈছে। লগতে এখনি সম্বৰ্ধনা পত্ৰ আছে, সেই সম্বৰ্ধনা পত্ৰ আগবঢ়াবলৈ অনুৰোধ জনাইছো। সভাপতি তথা পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰেছ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবৰ সভাপতি জয় সিং তেৰাং ডাঙৰীয়া, মঞ্চত উপবিষ্ট প্ৰেছৰ লগত জড়িত থকা তথা স্বত্বাধিকাৰী মান্যবৰ বন্ধুসকল, আজি প্ৰেছ দিৱসত উপস্থিত থাকিব পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন নিউজ পেপাৰ লগতে ইলেক্ট্ৰনিক মিডিয়াৰ সন্মানীয় বন্ধুসকল, লগতে সতীবৃন্দ সকলোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস প্ৰতিটো 57তম ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰতিটো সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী সংবাদ সেৱিক প্ৰেছ দিৱসৰ শুভেচ্ছা। এইবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বাণী হেনো হু ইজ নট এফ্ৰেড অফ মিডিয়া। এই বাণী কথাটো গম পালোঁ। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস প্ৰতিটো সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকীৰ সংবাদপ্ৰেমীৰ প্ৰেছ দিৱসৰ পুনৰবাৰ শুভেচ্ছা জনালোঁ। আজি 16 নৱেম্বৰ দিনটোত দেশৰ প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি আহিছে। 1966 চনত 4 জুলাইত গঠন হোৱা প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া উক্ত বছৰে 16 নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্ত ন্যায়াধীশ জে.এল. মুনকাৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম কাজ আৰম্ভ কৰে। তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশত প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে। মই বেছি বহলাই নকওঁ। গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম, এই চাৰিটা স্তম্ভৰ সন্মিলিত কাৰ্যৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া। আটাইকেইটা স্তম্ভৰ সুপৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হৈ থাকে। সংবাদ মাধ্যম হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গণতন্ত্ৰৰ অতন্ত্ৰ প্ৰহৰীৰ বাবে সংবাদ মাধ্যমক ইয়াৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। অতন্ত্ৰ শব্দটো আজি মই অৰ্থ বিচাৰি চালোঁ। সঁচাকৈ এই অতন্ত্ৰ শব্দটোৰ অৰ্থ বহুত গুৰুতৰ। এই অতন্ত্ৰ শব্দৰ ইয়াত প্ৰয়োগ হোৱাত হেতুকে ময়ো অতন্ত্ৰ শব্দটোৰ বিষয়ে ইয়াৰ আগতে মোৰ সন্মুখত বা মই চিনাকি হোৱা নাছিলোঁ। মই ইয়াৰ শব্দৰ অৰ্থখিনি মই বাছি উলিয়ালোঁ। তো আজি সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি দেশখনৰ কাৰণে যিটো সেৱা, সমাজখনৰ প্ৰতি থকা যিটো দায়বদ্ধতা, ছ'চিয়েল ৰেছপনচিবিলিটি, আৰু লগতে আমাৰ কাণ্ট্ৰিটোত আমাৰ দেশখন সুপৰিচালিত কৰিবলৈ কাৰণে বিভিন্ন দিশ আৰু তথ্যবোৰ আঙুলিয়াই আৰু যুগুতাই দিয়াৰ কামেই হৈছে হয়তো সংবাদ মাধ্যম বা মিডিয়া। গতিকে এই এটা শুভক্ষণত আৰু এটা শুভ দিন, আজি 57 বছৰ 57 ইয়াৰ্ছ, এইটো আজি চেলিব্ৰেশ্যনৰ দিন। আৰু এই দিনটোত আপোনালোকৰ সন্মুখত আমাৰ সকলোৰে আদৰ আৰু শ্ৰদ্ধাৰ ডাইনামিক এনাৰ্জেটিক লিডাৰ কাৰ্বি অটোনমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহান ছাৰৰ নিৰ্দেশ মৰ্মে মই ইয়াত আপোনালোকৰ ওচৰত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্য আৰু মই আনন্দিতও হৈছোঁ। কিয়নো বিগত সময়ত মই কোনো প্ৰেছ দিৱসত আজিৰ দৰে মই উপস্থিত থাকিবলৈ পোৱা নাছিলোঁ। গতিকে আজি উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ গৌৰৱান্বিত। আৰু ইয়াৰ লগতেই সংবাদ মাধ্যমৰ বা বিশেষকৈ প্ৰেছ দিৱসৰ বিষয়ে কিছু আজি মই গুগলত অলপ অধ্যয়ন কৰিবলৈ এটা সুযোগ পালোঁ। ইয়াৰ আগতে হয়তো মোৰ তেনেধৰণৰ অধ্যয়ন বিশেষ যদিও আছিল, সীমিত আছিল। আজি অকণমান দীঘলীয়াভাৱে মই এইখিনি অধ্যয়ন কৰিলোঁ। আপোনালোকৰ আগত গোটেইখিনি কথাও যদি মই ইয়াত প্ৰকাশ কৰিব নোৱাৰিলোঁ, মোৰ যিহেতুকে আৰু দুটা প্ৰগ্ৰাম ইয়াত আছে ব্যস্ততে ওচৰে পাজৰে, এইখিনি প্ৰগ্ৰাম কৰি পেলাই উপস্থিত থাকি তেওঁলোকৰ তাতো যাব লাগিব, উপস্থিত থাকিব লাগিব। ইয়াৰ পিছত আকৌ ডিফুত কেইটামান কাৰ্যসূচীবোৰ কৰি আছে। সেয়ে মই বহলাই নকৈ কেইটামান কথা মোৰ মনত সদায় ভাহি থকা কথা আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰি যাবলৈ বিচাৰিছোঁ। মই ভাবোঁ সংবাদ মাধ্যমৰ যোগেদি আমি গৈ নোপোৱা, আমি শুনি নোপোৱা
বিভিন্ন ঘটনা পৰিঘটনা আমাৰ পশ্চিম কাৰ্বি আংলং জিলাতো ঘটি থাকে। যিবোৰ ঘটনা বা পৰিঘটনা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ঘৰত বহি পাওঁ বা ছ'চিয়েল মিডিয়াত পাওঁ, নিউজ পেপাৰত পাওঁ, ইলেক্ট্ৰনিক মিডিয়াত আমি পাওঁ। ইয়াৰ ওপৰত সঁচা মিছা বহুত কথা থাকিব পাৰে, কিন্তু আমি ইয়াৰ পৰা এনালাইজ কৰোঁ ক'ৰবাত আমাৰ কৰণীয়, ভাবিবলগীয়া, ক'বলগীয়া ইত্যাদিবোৰ আছে নেকি। থাকে বহুত কথাই আমি ভাবিবলগীয়া হয়। আপোনালোকে যিবোৰ ইণ্ডিকেট কৰে সেইখিনিৰ পৰা আমি নতুনকৈ কেতিয়াবা ভাবিবলৈ আমি বাধ্য বা আমি বুজিবলৈ আমাৰ প্ৰয়োজন আছে। বা কিছুমান এনেধৰণৰ কথাবিলাক যিটো কথা শুদ্ধ বা স্পষ্ট ৰূপত প্ৰকাশ নাপায়, এনেধৰণৰ কিছুমান সংবাদো প্ৰচাৰ হয়। মই এক্সাম্পল হিচাপে ৰিচেণ্টলি মোৰ সমষ্টিত এটা নিউজ পাব্লিছ হৈছে, সেইটো মই ব্লেম কৰা নাই, মই জাষ্ট এটা ৰিকুৱেষ্ট কৰিছোঁ অলপ কেয়াৰফুলি আমাৰ নিউজবিলাক পাব্লিছ হ'ব লাগে। এইটো কাৰণে যিটো ভুল তথ্য, যিটো ৰিয়েলিটি নহয়, তেনেধৰণৰ নিউজবিলাক পাব্লিছ হ'ব নালাগে। সেই দৰমলা সমষ্টিৰ মণ্ডল বিজেপি কমিটিৰ সভাপতি বোলে কংগ্ৰেছত জইন কৰিছে, এইটোতো ফেক, এইটো একদম সঁচা নিউজ নহয় এইটো। গতিকে এনেধৰণৰ নিউজ কৰাটো একচুৱেলি ঠিক নহয়। গতিকে এনে কথাবিলাকত ৰেছপনচিবিলিটি আৰু কেয়াৰফুল হৈ আমি কাম কৰিলে ভাল হ'ব। তো এনেধৰণৰ কথা বহুত নিউজ কেতিয়াবা বজে। অনগোয়িং কিছুমান প্ৰচেছ বা স্কিমো আমাৰ কাৰ্বি আংলং সাহিত্য সংগীত পৰিষদ যিহেতুকে আমাৰ ইয়াত আছে, আমাৰ লোকেল বডিৰ যিবোৰ স্কিম বা ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান স্কিম থাকে বা কেতিয়াবা আমাৰ চেণ্ট্ৰেল স্কিম কিছুমান থাকে, যিবোৰ স্কিম বিভিন্ন টেকনিকেল প্ৰব্লেম থাকে, যিবোৰ প্ৰগ্ৰেমৰ কাৰণে ক'ৰবাত 1 মাহ 2 মাহ কিবা কাৰণতো বন্ধ হৈ যায় কামবিলাক। কণ্ট্ৰেক্টৰে কেতিয়াবা কামটো কণ্টিনিউ কৰিব নোৱাৰে। সেই কামটো অনগোয়িং যদি প্ৰচেছ হয়, সেইটো বন্ধ হৈ গ'ল বুলি কোৱা নাযায়। বা আমাৰ ভাষাত কিছুমান কথা কয়, এইফালে চোদেত লো, পাংলিম দেত লো, এনেধৰণৰ ৱৰ্ডবিলাক অলপমান কমকৈ ইউজ কৰিলে ভাল হয়। কনষ্ট্ৰাকটিভ হ'ব লাগে। যদি এনেকে কিবা এটা আপোনাৰ হৈছে, তেতিয়া তাত যদি কোৱা যায় যে এই কামটো আৰম্ভণিৰ পৰা বহুত স্পীড হৈছিল, এতিয়া কি কাৰণত দেৰি হৈছে, লেণ্ডি হৈছে, এইটোৰ বিষয়ে অকণমান দৃষ্টিগোচৰ কৰাৰ প্ৰয়োজন আছে। পৰিষদখনো বা ইয়াৰ স্থানীয় পাৰিষদজনো বা লগতে ইয়াৰ লগত জড়িত হোৱা সকলো ব্যক্তি বা বিভাগীয় ডিপাৰ্টমেণ্টটো সেইটো চোৱা প্ৰয়োজন আছে বুলি আমি প্ৰয়োজন বোধ কৰিছোঁ বা অঞ্চলৰ ৰাইজেও ইয়াৰ প্ৰতি দাবী জনাইছে। সেইটো হৈছে কনষ্ট্ৰাকটিভ নিউজ। আৰু এনেকৈ নিউজ চবেই চাই পেলাই এবজৰ্ব কৰিব, এইটো গ্ৰহণ কৰিব, বডিও একচেপ্ট কৰে, কিন্তু নিগেটিভ নিউজবিলাকে বডি একচেপ্ট নকৰে। এইটো মই কিবা এটা দায়িত্বত আছোঁ বুলি কথা নহয়, জেনেৰেল পাব্লিকো এনেকৈ অলপমান চাব, যদি নিগেটিভ বেছি হয় সেইটো পটকৈ ওলাই দিব, এইটো নাচায়। নিগেটিভটো কোনেও আজিকালি একচেপ্টেবল নহয়। গতিকে তাত যদি আপোনালোকৰ টেকনিকেলি তাত কথা কৈ তেওঁক ইণ্ডিকেট কৰিব পাৰিছে, প্ৰেজেণ্টেশ্যন যদি ভালকৈ দিব পাৰিছে, চবেই একচেপ্ট কৰিব। জেনেৰেল পাব্লিকো একচেপ্ট কৰিব বা ডিপাৰ্টমেণ্টে একচেপ্ট কৰিবলৈ বাধ্য, বা ইয়াৰ ওপৰত ৰেছপনচিবিলিটি ইলেক্টেড পাৰ্চন বা লোকেল বডি চবেই একচেপ্ট কৰিব। কাৰণ এনেকৈ নিউজ কোৱালিটি আমাৰ ব্যস্তটো প্ৰয়োজন আছে। মই ভাবোঁ চব যে কোৱালিটি নাই, মই সেইটো কোৱা নাই, কিছু মানে এটা পাৰ্চেণ্টেজ হয়তো মিনিমাম পাৰ্চেণ্টেজ তেনেধৰণৰ নিউজবিলাক বজে, যিবোৰ নিউজ হয়তো মাছ কমিউনিকেশ্যনৰ বা কিছুমান কোচিং বা ট্ৰেইনিং বা ৱৰ্কশ্বপৰো ক'ৰবাত প্ৰয়োজন আছে বুলিও মই ভাবোঁ। গতিকে মই আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো প্ৰেছ ক্লাব, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবৰ যোগেদি উইদাউট ট্ৰেইনিঙত নিউজ কৰাটো একচুৱেলি বৰ ঠিক কথা নহয়। লাগিলে ট্ৰেইনিং ৱৰ্কশ্বপৰ কাৰণে কিবা ফাণ্ড প্ৰভিজন যদিও প্ৰয়োজন আছে, বা আমাৰ অনাৰেবল CM ছাৰ আছে বা আমিও আছোঁ, সেইটো খুব ডাঙৰ এটা ক্ৰছ নহ'ব চাগে, বহুত এটা ব্যয়বহুলো নহ'ব চাগে। গতিকে এনেধৰণৰ এটা আমি টেকনিকেলি কথাবিলাক পাতিলে ভাল হ'ব। গভৰ্ণমেণ্টৰ এগেইনষ্টতো থাকিব, সেইটো মই কোৱা নাই। যদি কোনোবা মই যদি ভুল কৰিছোঁ মোৰ ডিপাৰ্টমেণ্টত, মোৰ এগেইনষ্টতো কথা ওলাব, সেইটো কথা নহয়। কিন্তু কেনেকৈ ওলাব সেই টেকনিকটোহে অলপমান জানিব লগা আছে। ইয়াৰ থিম এণ্ড থটবিলাক, ইয়াৰ ফৰ্মুলাবিলাক, ইয়াৰ প্ৰেজেণ্টেশ্যনবিলাক, নহয় জানো, এইবিলাক মানে ৰাইট প্লেচ
মানে অলপমান ৰাইট টাইম চাই পেলাই কৰিলে ভাল হয় বুলি মই ভাবো। তো বহুতে সাংবাদিক বন্ধুসকলক অলপ বেলেগ দৃষ্টিৰে চাই বেলেগ কমেণ্ট দিয়ে। তো একচুৱেলি সেই বেলেগ কমেণ্ট দিয়াৰ আমাৰ অধিকাৰ নাই। কিন্তু যদি সাংবাদিকজনে কেতিয়াবা কনষ্ট্ৰাকটিভ নিউজবিলাক যদি দিব নোৱাৰে, তেতিয়াহ'লে কমেণ্টবিলাকতো পাছ হ'বই, কোনো কাক বাধা দিব। এনেকৈ কিছুমান আমাৰ কেতিয়াবা নিউজ দেখোঁ, কোনোবাই অৰ্গেনাইজেশ্যনতো কাম কৰিছে আৰু সেই সাংবাদিক লগো হৈও কাৰোবাক ইণ্টাৰভিউ লৈ আছে। সেইটোতো কেনেকৈ ধৰণৰ কথা? মোৰ কনচিডাৰেশ্যনত তেনেকৈ দুই এটা ঘটনা মই প্ৰায় দেখোঁ। কেতিয়াবা ক'ৰবাত প্লেটফৰ্ম পোৱা নাই কাৰণে মই এইটো আজিলৈ ক'তো পোৱা নাই। তো আজি মই পাইছোঁ কাৰণে কৈছোঁ যে কোনোবা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ লগত আছে, সেইজন মানুহ আকৌ লগো এটা লৈ পেলাই কাৰোবাক নিউজ লৈ কুৱেশ্যন সোধাটো কিমান ৰাইট আছে মই এইটো গম নাপাওঁ। নে তেওঁ অৰ্গেনাইজেশ্যনৰ পৰা ৰিজাইন দি ইয়াত জইন কৰিলে, নে দুইটাও চলাই আছে? দুইটা হ'লেতো বহুত ডেঞ্জাৰ হৈ যাব, নহয় জানো? এইটোতো কিবা এটা এজেণ্ট টাইপ হৈ যাব। তো এই বস্তু, এই কোৱালিটিটো একচুৱেলি ঠিক কথা নহয়। এই ষ্টেণ্ডাৰ্ডটো আমি মেইনটেইন কৰিব নালাগে বুলি মই ভাবোঁ, কিয়নো আমাৰ নিউজ কোৱালিটিটো খুব প্ৰয়োজন। আমাৰ ৱেষ্ট কাৰ্বি আংলংটো মেক্সিমাম হিল ষ্টেচন, হিল ভেলি। আমাৰ ক'বলৈ যদি যাওঁ, ৱেষ্ট কাৰ্বি আংলঙত অলমষ্ট 70% হিলছ এৰিয়াতে আমাৰ জনবসতিবিলাক আছে। গতিকে বহুত মানুহে নেটৱৰ্ক কমিউনিকেশ্যন নাই, ৰোড কানেক্টিভিটি নাই বহুত অঞ্চলতে। লাহে লাহে হৈ আছে, যিবোৰ আজি ভাৰত স্বাধীন হোৱাৰ পাছত বহুত আগতে হ'ব লাগিছিল, কিন্তু বিভিন্ন কাৰণত নহ'ল। সেইটো আৰু আমি কাকো দুখ দিবলৈ নাই, কিন্তু ক্ৰমান্বয়ে হৈ গৈ আছে। হোৱা নাই বুলি ক'লেও ভুল হ'ব, হৈ আছে, কিন্তু অলপ টাইম লাগিব। যিটো টাইমত হয়তো আমাৰ প্ৰত্যেকটো আমাৰ হিলছ মানে এৰিয়াবিলাকত, ষ্টেচনবিলাকত যিবোৰ আমাৰ হেবিটেশ্যন আছে, যিবোৰ পিপুলছ আমাৰ জনসাধাৰণবিলাক আছে, তেওঁলোকেও যে নিউজৰ পৰা বহুত কথাই তেওঁলোকে ফ'ল' আপ কৰিব পাৰিব, আৰু নিউজৰ মেছেজটো যাতে পজিটিভ হয়, তেওঁলোকে বিপদত নপৰিব। কেতিয়াবা নিগেটিভ নিউজবিলাক আহি যায়, কোনটো সঁচা কোনটো মিছা, কোনো নিউজটোৰ লগত কোনোটো কানেকশ্যন নাই, কৰস্পণ্ডেণ্ট নাই, ৰিলেটেড নাই, তেনেধৰণৰ লাগে। ছেম নিউজ আমাৰ ইয়াত মানে কি কয়, এইটো পৰ্টেল নিউজবিলাকৰ কথা মই কৈছোঁ, চৰি, এইটো মই কিবা আক্ষেপ বুলি কোৱা নাই। আজি এটা ডে, অনলি প্ৰেছ ডে, ইয়াত আমাৰ কাৰেকশ্যন হোৱাৰ প্ৰয়োজন আছে। মোৰ ভুল আছে, মোৰ কাৰেকশ্যন হ'ব, কাৰোবাৰ যদি ভুল আছে কাৰেকশ্যন হ'ব লাগে। আমি বাহিৰত কোৱা নাই, কাকো ব্লেম কৰা নাই, জাষ্ট আমি কাৰেকশ্যন ৰেছপনচিবিলিটি থকাৰ কাৰণে হ'ব লাগে। যে বিভিন্ন ছেম নিউজ, ছেম ভিজুৱেল, ছেম ফটো, ছেম পাৰ্চন, কিন্তু বেলেগ বেলেগ নিউজৰ প্ৰেজেণ্টেশ্যনবিলাক বেলেগ বেলেগ, কমেণ্টবিলাক বেলেগ বেলেগ থাকে। কোনোবাটো খুব পজিটিভ থাকে, কোনোবাটো একদম নিগেটিভ থাকে। গতিকে সেই বস্তুটো ইমান নিগেটিভ কিয় হ'ল বা বেছি পজিটিভ কিয় হ'ল, নহয় জানো? যদি নিৰপেক্ষ হ'ব লাগে, নিৰ্ভীক নিৰপেক্ষ হ'ব লাগে, বেছি পজিটিভো হ'ব নালাগে, বেছি নিগেটিভো হ'ব নালাগে, একদম মিডিল লাইনত যাব লাগে। ইয়াত মানে পজিটিভটো বিচাৰি পালে, নিগেটিভটোও বিচাৰি পালে। এইটো ৰাইজক এৰি দিব লাগে। আপোনালোকে ৰাইজে বিবেচনা কৰক, এনেকৈ হ'ব লাগে। ডিচিশ্যন দি দিয়ে আমাৰ কিছুমান পৰ্টেলে, ডিচিশ্যন দি দিয়ে যেন জাজ আৰু জাষ্টিছ কৰি দিয়ে। ৰিপৰ্টাৰ নট জাষ্টিছ। ৰিপৰ্টাৰে সংবাদ সংগ্ৰহ কৰিব আৰু ইয়াক প্ৰচাৰ কৰিব, তেওঁ জাজমেণ্ট নহয় নহয়, কিন্তু জাজ কৰি দিয়ে ডাইৰেক্ট। এইটোৱে ডিচিশ্যন এটা দি দিয়ে। কালিমাদি জাষ্টিছ আসন से पिदर एतिक नंजे एतिक कालिमागल आनाले तुम लांगथा है पिनी के चिपके ngani busi pude ile तुम बागे blame ma bangali nile thek an senal तुम भानang नंजे thek chappo lase laso बागे खची कोई बोलां कली just माने इतुम reporting a quality bang di itum kuan se kama tha kapale una bang puma ladak se chini datpo la bangso reporter bang kuan se kama tha ja komdua iduma kuan se kang sai una ja komduma laso isi mane reporting ke publish along se langdak ji namke kalima di donato lasi ini tu best karbiano reporting a quality ta itu pit nahi best pit nahi po fansadil nenga kha athema ilitum ki claim akam anke lasa benefit ale bangke next generation tu phan ilitum ki claim ma chokche bang omuna ki chok bang kom chat kulota lake reaction du kok ji next generation phan
Lase next generation apan isi upgrade from situm klep binai isi aktuar attract itum than peklang nai kathi ang aktuar ini tum than thik nai dak Karbi Anglong web reporting chok kali itum state and national level reporter ta itum manong nai la sok quality ke dak portal penjong senali start pulutante a quality do pulutante a weight kido reporting pulutante la ke lebeti kiriya theory di Arnab Goswami ta dak Assam pe damam se opinion ka amina channel la chedu thukokan lo chok lo hai adak kimi anek garong tum dadu anek gahi lo tum dadu lason se ka start ke learn ke dakben yar pra start hoito kunoba koribo goi to ejon আজি মানে ষ্টেটৰ পৰা গৈ আকৌ নেশ্যনেল লেভেলৰ কোনোবা যদি ৰিপৰ্টাৰ হ'ব পাৰে যেহেতুকে আপোনালোকে ভাবি লৈছে ৰিপৰ্টাৰ হিচাপে আপোনালোকৰ পৰিচয় আপোনালোকৰ নহয় জানো নিজৰ আইডেন্টিফাইড এজন ৰিপৰ্টাৰ হিচাপে বহুত প্ৰাউডফুলি আপোনালোকে দিব বিচাৰে তো কিমান কষ্ট কাম ৰিপৰ্টাৰৰ কাম আমি কেতিয়াবা চাওঁ আপোনালোকে কেতিয়াবা বৰষুণত ভিজি সংগ্ৰহ কৰিছে ৰিপৰ্টবিলাক আকৌ আহিছে এইটো ৰিপৰ্টটো পাব্লিছ কৰিব লাগে কম কষ্ট হয় কেতিয়াবা তেল খৰচ হৈছে কৰবাত কেতিয়াবা হোৱা নাই কেতিয়াবা সময়মতে খাবলৈ পাইছে কেতিয়াবা খাবলৈ পোৱা নাই তো আপোনালোকৰ সেই ত্যাগটো মই কিন্তু ওচৰৰ পৰা দেখিছোঁ আমাৰ কাৰ্বি আংলং ৰিপৰ্টাৰবিলাক অকল কাৰ্বি আংলঙত নাথাকি আমি যদি আমাৰ পাছৰ প্ৰজন্ম নেক্সট জেনেৰেশ্যনক ৰিপৰ্টিং কৰিবলৈ কাৰণে এটা ৱৰ্কশ্বপ কৰি এইবিলাক কৰি যদি কোৱালিটি নিউজ যদি আমি বজাব পাৰোঁ দিব পাৰোঁ তেওঁ নিশ্চয় ওপৰলৈ গৈ থাকিব এইটো মোৰ আশা আৰু বিশ্বাস তো মই এটা কথাই ক'ব বিচাৰোঁ মোদীজীৰ কথা এটা মোৰ মনত পৰে ৰিপৰ্টাৰসকলৰ লগত যেতিয়া কথা পাতিলে মোদীজীয়ে চেণ্টিনেল কাগজৰ গোল্ডেন জুবলিত আহিছিলে হয়নে অসমত আহিছিলে এইটো কোন চনত আহিছিলে 2015ত আহিছিল নেকি 15 या 16 তেনেকে সময়ত আহিছিলে এটা খুব ভাল এটা কমেন্ট দিছিলে তেখেতে ৰিপৰ্টাৰসকলক দুটা মাখি গৈছিলে বেয়া পাব নেকি ক'লে দুইটা মাখি এটা মাখিটো লেতেৰাত বহে এটা বেমাৰ বিয়পাই দিয়ে আৰু এটা মাখি হৈছে ফুলত বহে এইটো মৌচাক বনাই দে আৰু সেই মৌচাকটো এনেকে মানে মাখি হয় এইটো মোদীজী বুলিও চিনি নাপায় বোলে যদি তেওঁক যদি অন্যায় কৰে ঠান্সকে মাৰি দিয়ে নো কম্প্ৰমাইজ তো আমি মধুমাখীৰ নিচিনা হ'ব লাগে নহয় জানো alam bangke Modiji kipu tikang alam la sobut ke bang alam lagi pu bangke reporter tum bangke hala piju ben bitu sab pose pula hala tu maki pose pudat ba piju banda maki lo bitu banda maki lo itu मुझे piju bitu pula deh hala हिंदी पर मक्खी पसे पula एक मधुमक्खी है और एक मक्खी गंदगी में बैठ के वो गंदगी फैलाता है बीमार फैलाता है पसे पुलो hala isi bangke बीमार से पहचान लेती isi bangke mira long se bupo dapat se mira lang pangrum si piju ahom cibonai budi alang do pojat po kumane tum endam lo punta mila compromise abelo nancek takpo lambang se ipu hai la se reporter tum da la som nahi itu tum meskar bemno reporter tum ta posedin ne ki ha la se la som thot abang ile tum un pulo tang te mi pidalam ji aru moi prang ile tum ke claim nahi do ulang nale tum akai reporter lo se claim je tum da kali lo ile tum kapre awar side tum mi kapre awar side mi ile tum attract ba scoop long pulo te la tami ta nahi kali madi la se lili kadu kawe pangsa mi arnam long hirjumi hailo nale tum ke do ana bangku kamat hathek cepat dum the ke palit hek RVRA ni kang sam je bupe pin pen nale tum il tum veskar benglong atok anu abirta kapang room pen rara pan nale tum ke paklang the ke pachani the ke pon tum pan suri ni pen ne kang sam kar dom to pejirlo laben moi france tan nale tum la an so se kang thui ke dam loi po pan sami ni gar dam lo ke dumi hamlo lasi nili pajir new elo hopet ke nali tumpen misen alam ka arjuging tumpi lopini pu ini ke hai alam do nili chini lasi alam ke karjuging tum ke do ulo setame hadak elong dim